নমস্কাৰ বন্ধুসকল অন্য এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ আপোনালোকে চাই আছে জাজাবৰ ভিউজ যদি আপুনি মোক ফেচবুকত দেখিছে তেনেহলে পেজটো ফলো কৰি ল'ব আৰু যদি আপুনি ইউটিউবত দেখিছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব এনেকুৱা কিছুমান সমালোচনা ভিডিঅ' মই এই চেনেলৰ মাধ্যমে আপোনালোকৰ মাজত উপস্থাপন কৰিম প্ৰথমতে মই এটা ক্লিপ চাম আপোনালোকে চাওক সেই ক্লিপটোত আমাৰ অসমৰ কিছু ষ্টুডেণ্টে সেবাৰ বোৰ্ডৰ সন্মুখত প্ৰতিবাদ কৰিব লগা হৈছে আৰু সেই প্ৰতিবাদ কৰা কাৰণটো হয়তো আপোনালোকৰ নিশ্চয় অৱগত মেট্ৰিক পৰীক্ষা পেপাৰ লিক হোৱাক লৈ পৰীক্ষা বাতিল হোৱাক লৈ সেই ষ্টুডেণ্টৰ মাজত এটা বেলেগ ধৰণৰ সৃষ্টি হৈ গৈছে সেই কাৰণে হেতি প্ৰতিবাদ কৰিব গৈছে সেই প্ৰতিবাদত কৰোঁতে হেতি কি কথা কৈছে আপোনালোকে শুনক তাৰ পাছত মই আপোনালোকক মোৰ অপিনিয়ন মই কৈ আছো প্ৰতিবাদটো আমাৰ হৈ আছে খমৰ খতে পেপাৰ লিক হৈ আছে খতে পেপাৰ লিক আছে আমি সায়েন্স পঢ়ো সায়েন্সৰ পেপাৰ লিক আসামিজ পঢ়ো আসামিজ পেপাৰ লিক আমাৰ মেন্টালি আমাক বহুত প্ৰেছাৰ দি আছে আমি কি কৰো কি নকৰো বুজি পোৱা নাই খতে মাথা দিমান কষ্ট লাগে কেনেকৈ চলো এজন মানুহে লিক কৰিছে ঠিক আছে মানিছো হল সেবা এবাৰ গম পালে দেন সিআইডি আহাৰ পিছতো সেকেন্ড পেপাৰখন কেনেকৈ লিক হল আমি কি বিলিভ কৰিম যে থাৰ্ড পেপাৰখন লিক নহয় আমাৰটো ভবিষ্যৎ আমি সায়েন্স পঢ়িছো সায়েন্সৰ এক্সাম বাতিল কৰি 30 তাৰিখে দিল অসমীয়া পঢ়িছো হিন্দী পঢ়িছো হিটোৰ এক্সাম বাতিল হয় আমি কি সদায় এনেকৈ পঢ়িম এনেকৈ দি থাকিব যে ইলেক্টিভৰ পেপাৰো লিক নহব যদি আসামিজ আৰু সায়েন্সৰ পেপাৰো লিক হৈছে ইলেক্টিভৰ পেপাৰো লিক হ'ব আৰু আমি পৰীক্ষা নিদো আমাক মেন্টালি বহুত হাৰাসমেন্ট কৰিছে আমাৰ দুখীয়া মানুহ ধনী মানুহৰ কাৰণে একো প্ৰব্লেম আমি দুখীয়াবোৰে বহুত কষ্ট কৰিছো আমি এটা আমাৰ মাৰ চকুত পানী গ'লে কি বিচাৰিছা কি আমি বিচাৰিছো যে আমাৰ যোন তিনটা পৰীক্ষা হৈছে সেই তিনটাতে আমাক ৰিজাল্ট দিয়ক আৰু আমি মানসিকভাৱে আৰু আমি ভাঙি পৰিছো আৰু আমি পৰীক্ষা দিব নোৱাৰো আমি সদায় মেণ্টেলি ষ্টেবল ইমান সুধিব নোৱাৰো মেট্ৰিক এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয় লাইফৰ চবে বহুত প্ৰেছাৰাইজ থাকে কিন্তু সদায় আমাৰ প্ৰেছাৰাইজ বাজি আছে ঘৰত আমাৰ দুখ দেখা পাই আছো আমাৰ সদায় ৰাতি কষ্ট হৈ আছে যোৱাকালি ৰাতি পঢ়িছো ৰাতি গম পাওঁ এছএছ পেপাৰ লিক পৰহি ৰাতি পেপাৰ থৈ দিছো গম পাইছো সায়েন্সৰ পেপাৰ লিক এতিয়া কম্পিউটাৰ পেপাৰ পঢ়ো কম্পিউটাৰ পাব কম্পিউটাৰ পেপাৰ লিক তো সব কি কৰিম এইটো আছিল প্ৰথম ক্লিপটো যিটো ক্লিপত ষ্টুডেণ্টে ক'লে গোটেইখিনি কথা আপোনালোকে শুনা পালে আৰু তেখেতসকলৰ এইটো দাবী যে চৰকাৰলৈ আমি যি তিনিটা পৰীক্ষা দিছোঁ সেই তিনিটা পৰীক্ষাতে আমাক মেট্ৰিকৰ ৰিজাল্ট দিব লাগে কাৰণ ৰি পৰীক্ষা কৰাৰ পাছত ৰি প্ৰশ্ন হোৱাৰ পিছত আকৌ কম সময়ৰ ভিতৰত সিহঁতি পঢ়িব কেনেকৈ ইমান কষ্ট কৰি সিহঁতি পঢ়ি আজি এক্সাম দিবলৈ আহিছে মেট্ৰিকৰ ইয়াৰ পাছত সিহঁতৰ নতুন জীৱনৰ আৰম্ভ হ'ব 11-12 সিহঁতৰ যি কষ্ট যি পাৰদৰ্শিতা দেখাবলৈ আহি আজি প্ৰটেষ্ট কৰিবলৈ আহিব লগা হৈছে গতিকে মই ভাবোঁ এই যিমানবোৰ এই কেলেংকাৰীত জড়িত আছে বা টিচাৰে হওক বা বৰ্ডৰ কোনোবা মানুহে হওক সুচাৰুৰূপে এটা ভাল তদন্ত কৰি সিহঁতক আইনীভাৱে এটা ভাল শাস্তি দিব লাগে যাতে ভৱিষ্যতত সেবাৰ লৈ হেতালি কৰিব নোৱাৰে বা ভৱিষ্যতত কোনো টিচাৰে তেনেকৈ পেপাৰ লিক কৰিব নোৱাৰে এতিয়া পেপাৰখন লিক হোৱাৰ নামত যেতিয়া নেকি মেট্ৰিকৰ এক্সাম বাতিল হৈ গ'ল বাতিল হৈ যোৱাৰ পাছত এই ষ্টুডেণ্টখিনি ভৱিষ্যতত কি চাপ পৰিব সেইটো কথা আপোনালোকে নিশ্চয় হয় গম পায় দিনক দিনে এটা অন্ধকাৰ পথলৈ গুচি যাব আমাৰ অসমীয়া ল'ৰাখিনি আৰু অসমীয়া যুৱ প্ৰজন্মখিনি গতিকে মই চৰকাৰকো অনুৰোধ জনাইছোঁ যে আপোনালোকে এইটো এটা ভাল কৰি তদন্ত কৰক ইয়াৰ উচিত ব্যৱস্থা কৰক আৰু এই ষ্টুডেণ্টখিনি ভৱিষ্যতৰ চিন্তা কৰি এনেকুৱা এটা বিবেচনা কৰি এনেকুৱা এটা পৰ্যায়লৈ আনক যাতে এই ষ্টুডেণ্টখিনিও যাতে কষ্ট নাপায় আৰু চৰকাৰৰ ওপৰতো যাতে হেম্পাৰ নপৰে এতিয়া 2 নম্বৰ ক্লিপটো মই দেখাই দিছোঁ আপোনালোকৰ দুখ লাগিব সেইসকল ষ্টুডেণ্টে ৰাতিপুৱাৰ পৰা প্ৰটেষ্ট কৰি আছে ৰাতিলৈকে আপোনালোকে চাই আচৰিত পাব বলক সেই ক্লিপটো আপোনালোকে অলপ চাই লওক কিন্তু আমাৰ ষ্টুডেণ্টৰ মাথা ঘূৰাই পৰি গৈছে হ'লেও তেওঁ ওলাই আহা নাই তেওঁ ইমান নিষ্ঠুৰ মানুহ তেওঁৰ প্ৰতি আমাৰ যি সন্মান আছিলে চব সন্মান আমাৰ নাইকিয়া হৈ গ'ল তেওঁৰ প্ৰতি যিমান আমাৰ সন্মান ৰেচপেক্ট সব আছিলে একো নাই আমাৰ তেওঁ বহুত নিষ্ঠুৰ মানুহ তেওঁ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ কথা কেতিয়াও ভাবে তেওঁ ৰাতিপুৱাৰ পৰা আমাৰ ডিঙিৰ মাত ভাঙি গৈছে হ'লেও তেওঁ ওলাই আহিছে বাৰু তাৰ পৰা এতিয়ালৈকে তাই কি এইখিনি নাজানে কি অকমান টাইমৰ কাৰণে ওলাই আহো সেই 2 মিনিট তেওঁ যদি ওলালে হয় আমি এতিয়া এনেকুৱা নহ'লে হয় তাইৰ মাথা নুঘূৰালেতেন এইটোৱে যে তেওঁ আহে বাছ সেইখিনিয়ে আমাৰ বিনতি আজি এই ল'ৰা ছোৱালীখিনি যোনখিনি আন্দোলন কৰি আছে সিহঁতে পঢ়িব লাগে কিতাপ পঢ়িব লাগে না আন্দোলন কৰিব লাগে আমাৰ অসম চৰকাৰে কি কৰি আছে যদি সেৱা বোৰ্ডে সিহঁতে চলাব নোৱাৰে এটাও নহয় দুটা নহয় চাৰিটা পৰীক্ষাৰ পেপাৰ লিক কেনেকৈ হয় এইটো আছিল 2 নম্বৰ ক্লিপ যিটো আপোনালোকে দেখা পালে ৰাতিপুৱাৰ পৰা সিহঁতি প্ৰটেষ্ট কৰি সন্ধিয়া হৈ গৈছে মই ক্লিপটো দিলোঁ আপোনালোকে চালে এতিয়া মেইন কথাটো হৈ গ'ল এই ষ্টুডেণ্টখিনি সেই অধ্যক্ষগৰাকীক বা সেবাৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া বিচাৰিছিল
2 মিনিটৰ কাৰণে আমাৰ আলোচনা কৰিবলৈ বিচাৰিছিল, কিন্তু কোনো সেৱা ফালৰ পৰা প্ৰতিক্ৰিয়া নোপোৱাৰ কাৰণে সিহঁতে ৰাতিলৈকে প্ৰতিবাদ কৰি থাকিব লগা হৈ গ'ল। এতিয়া আচল কথাটো হৈ গ'ল, এই ষ্টুডেণ্টখিনি যিখিনি দাবী যে আমাক সেই 3টা পৰীক্ষাতেই মেট্ৰিকৰ ৰিজাল্টটো দি দিব লাগে, আৰু আমি পঢ়িব নোৱাৰোঁ, আৰু আমি হেডেক ল'ব নোৱাৰোঁ, আমি মানসিকভাৱে বহুত ভাগি পৰিছোঁ। বন্ধুসকল, আপোনালোকে কি বিচাৰে? যিসকল মাক দেউতাকে চাই আছে, আপোনালোকে কি বিচাৰে? আপোনালোকে কমেণ্টত মোক জনাব। এই এক্সামটোত 3টা পৰীক্ষা দিয়াৰ পাছতেই ৰিজাল্ট দিব লাগে, মেট্ৰিকৰ ৰিজাল্ট দিব লাগে, নে আকৌ পাতিব লাগে? কমেণ্টত জনাব। আৰু মই এটা কথা ক'বলৈ যাই আছোঁ, এই যিটো বিভাগ, এই যিটো সেৱাৰ আমাৰ বিভাগ, এই সেৱাৰ বিভাগটোত যিজন ব্যক্তিয়ে অধ্যক্ষ হিচাপে দায়িত্বত আছে, তেওঁ 5-6 বছৰ ধৰি এক্সটেনশ্যনত আছে। কেনেকৈ আছে? এইটো এটা চিন্তা কৰিবলগীয়া বিষয়। তেওঁ যদি ৰিটায়াৰ হৈছিল, তেওঁক কিয় বহাই ৰাখিছে এতিয়ালৈকে? অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে কৈছে যে সেৱাৰ গাত কোনো দোষ নাই। এইটো শিক্ষকে দোষ কৰিছে। আইনে তদন্ত কৰি আছে। হয়, সেৱাৰ গাত দোষ নাই, আমিও মানিছোঁ, সকলোৱে মানিছে। শিক্ষকৰ গাত দোষ আছে, শিক্ষক তদন্ত কৰক, উচিত ব্যৱস্থা আইনীভাৱে শাস্তি দিয়ক। কিন্তু শিক্ষকে যিখিনি ভুল কৰিছে, ইয়াত এটা সেৱাত চাপ পৰিবই। সেইটো কাৰণে সেৱাক দোষ ধৰি আছে। ইমান ডাঙৰ এটা বিভাগ, তাত এটা ষ্ট্ৰংলি ছিকিউৰিটি নাই। CBSEৰতো পৰীক্ষা হয়, তেনেকুৱাতো আমি পেপাৰ লিক হোৱা শুনা নাই। সেৱাৰ কিয় লিক হয়? আৰু যিজন অধ্যক্ষই সেই সেৱা চলাই আছে এক্সটেনশ্যনত, তেওঁক অঁতৰাই বেলেগ এজনক কিয় দিয়া নাই আপোনালোকে? আজি কিমান দিনৰ পৰা আমি এইবিলাককে শুনা পাই আছোঁ। হয়, তদন্তত কেতিয়াবা মিছাও প্ৰমাণ হৈ যায়, কিন্তু তথাপিতো হৈ আছেতো। সেৱাক লৈ কিনে কিবা নহয় কিবা এটা এক্সামৰ সময়ত হয় কিয়? ষ্টুডেণ্টৰ মাজত মাইণ্ডত বেলেগ এটা চাপ পৰে নে নপৰে? সেইটো আপোনালোকে নিশ্চয় চিন্তা কৰক। এই ষ্টুডেণ্টখিনি ভৱিষ্যতৰ লগত খেলা কৰা হয়নে নহয়? এনেকৈ যদি থাকে সদায়, তেতিয়াহ'লে সেৱাৰ প্ৰতি যিবিলাক আমাৰ উঠি অহা প্ৰজন্মৰ, সেৱাৰ প্ৰতি মনটোৱে নাথাকিব। যিসকল ধনী ধনী মানুহ আছে, সিহঁতে CBSEত পঢ়াব, বাকী ল'ৰা ছোৱালীখিনি কি কৰিব? প্ৰত্যেকখন দেশতে শিক্ষাৰ প্ৰতি ইমান ষ্ট্ৰং এটা আইন আছে, আমাৰ অসমত কিয় নাই? গতিকে সকলোখিনি কথা অলপ চৰকাৰে চিন্তা কৰিব লাগে। শিক্ষা বিভাগটো অকণমান ষ্ট্ৰং কৰিব লাগে, ছিকিউৰিটি ষ্ট্ৰং কৰিব লাগে, আৰু এনেকুৱা যাতে ভৱিষ্যতত নহওক তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আমি আগত শুনিছিলোঁ সেৱাৰ বৰ্ডৰ পেপাৰ গৰুৱে খোৱা শুনিছোঁ। সেৱা বৰ্ডৰ পেপাৰ কোনোবা দোকানীয়ে বস্তু পেকিং কৰি দিয়া শুনিছোঁ। কিমান দূৰ সঁচা, কিমান দূৰ মিছা, সেইটো পিছত আহিব, কিন্তু নিউজত শুনা পাওঁ নহয় এইবিলাক কথা। এনেকৈ যদি চলি থাকে, সেৱা চলিব ক'ত আৰু? সেইকাৰণে চিন্তা কৰিবলৈ হ'ল, অকণমান সেৱাৰ প্ৰতি অকণমান চিন্তা কৰিবলগীয়া হ'ল। চৰকাৰ যি চৰকাৰে হওক, কংগ্ৰেছ আহক, BJP আহক, AJP, AGP যিয়ে আহক, সকলোৱে অসমীয়া মাধ্যম যিটো সেৱাক অলপ ষ্ট্ৰং কৰি কিনে তোলাটো চৰকাৰৰ দায়িত্ব। বন্ধুসকল, মোৰ যি প্ৰতিক্ৰিয়া আছিল, মই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ পঠালোঁ। আৰু এই ষ্টুডেণ্টখিনি যি প্ৰতিবাদ কৰিছিল, আপোনালোকে নিশ্চয় চালে। আপোনালোকৰ কি মতামত কমেণ্ট কৰি জনাব পাৰে। এই পৰীক্ষাটো আকৌ পাতিব লাগে নে এই পৰীক্ষা ইয়াতেই ৰিজাল্ট দি দিব লাগে? আৰু লগতে কৈ থ'লোঁ সদায় কোৱাৰ দৰে, হেণ্ডছাম নট মেটাৰ, হাৰ্ট মেটাৰ। জয় আই অসম।